সকলোকে নতুন এটা ভিডিঅ'লৈ মই স্বাগতম জনালোঁ আৰু আজিও বৰষুণ পৰিয়ে আছে আৰু আপোনালোকে আজি মই দিনটোত কি কৰিছোঁ সকলো ভিডিঅ'টো শেষলৈকে চাব। আৰু এইফালে এতিয়া মই বনাবলৈ আহিছোঁ পাকঘৰলৈ দুপৰীয়াৰ কাৰণে। বৰষুণৰ বতৰত কলৈকো ওলাইও যাব পৰা নাই, সেইকাৰণে ভাত বনোৱা কৰা ভিডিঅ' দিবলগীয়া হৈছে, ঘৰতে থকা ভিডিঅ' দিবলগীয়া হৈছে। আৰু আপোনালোকক দেখাম, এইফালে আছে এজোপা জলকীয়া গছ, এইজোপা হৈছে তুলসী জলকীয়া গছ আৰু এইফালে এইজোপা হৈছে নৰসিংহ গছ আৰু এইফালে এডাল নেমু টেঙা, এয়া নেমু টেঙা লাগি আছে, নেমু টেঙা গছ। আপোনালোকক দেখাম গৈ মই এতিয়া মোৰ মানুহজনে কি কৰি আছে আৰু তেওঁ মোক ভিডিঅ' বনাই থাকিলে বেয়া পায়। আৰু ব'লকচোন চাওঁ মানুহটোৱে কি কৰি আছে ভিতৰত। কি হ'ল, মোবাইল চোৱা নাই? লাগে চাৰ্জাৰডাল। এতিয়া হেৰিটা বাজিছে, 12:08 হৈছে। 12:08 হৈছে। পঢ়ি হৈ গ'ল তই। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিব লাগিব। আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'। বাই।